মই বনোৱা তেল পিঠাকেইটা বহুত বেছি ডিমাণ্ড আহি আছিলে ৰেচিপি দিবলৈ। ফাইনেলি একদম বহুত ব্যস্ততাৰ মাজত এডিট কৰি ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে আগবাঢ়ি ল'ব। ৰাতিয়ে মই চাউলখিনি তিয়াই থৈ দিছিলোঁ। চাউলখিনি 4 পৰা 5 ঘণ্টা তিয়াই ৰাখিব লাগে। তাৰপাছতে মই ধুনীয়াকৈ পিঠাগুড়িখিনি পিচি ল'লোঁ। এতিয়া যিমানখিনি মই পিঠা বনাম তাৰ অনুযায়ী মই মিঠৈ তিয়াই ৰাখিছিলোঁ গৰম পানীত। মিঠৈখিনি গৰম পানীত তিয়াই ৰাখিলোঁ, কিন্তু নগলিলে, গতিকে অকণমান মই গৰমাই ল'লোঁ। তাৰপাছতে যিমানখিনি মোক পিঠাগুড়ি লাগে, মই যিমানখিনি পিঠা বনাম বুলি ভাবিছোঁ সিমানখিনি পিঠাগুড়ি লৈছোঁ। তাতে মই ধুনীয়াকৈ এতিয়া সানি লৈছোঁ। দেখিছেনে? এতিয়া পিঠাগুড়ি মানে বহুতেই সৰহ হয়, তাত মই আটা কেইটামানো মিক্স দিছোঁ। আটা কেইটামান মিক্স দিলে বহুত বেছি চফ্ট হয়, পিঠাকেইটা খাবলৈ খুব বেছি টেষ্টি হয়। আৰু 3-4 ঘণ্টা মই এনেকৈ মঠি ৰাখি দিছোঁ। একেবাৰে বনোৱা সময়ত অকণমান বেকিং পাউডাৰ আৰু অকণমান বেকিং চ'ডা দি মই ধুনীয়াকৈ সানি লৈছোঁ আৰু লগে লগে গৰম তেলত বনাই গৈছোঁ। এনেকৈ বনালেকে বহুত বেছি চফ্ট হয় আৰু আপুনি যিমান দিনে ৰখায় সিমান দিনলৈকে কোমলে হৈ থাকে। চাওকচোন পিঠাকেইটা ইমান ধুনীয়াকৈ ফুলি আহিছে। যদি আপোনালোকে বিচাৰে কেইটামান চফ গুটি দিব পাৰে, মই কিন্তু দিয়া নাই। আৰু পিঠাগুড়িখিনি মঠোতে অকণমান নিমখো দিব, তেতিয়া আৰু টেষ্টি লাগে খাবলৈ। চাওকচোন পিঠাকেইটা খুব ধুনীয়াকৈ মোৰ ফুলিলে আৰু সঁচাকৈ এইবাৰ পিঠাকেইটা খুব ধুনীয়া হৈছে। আৰু লগতে মই নাৰিকলৰ লাডুও বনাই আছিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।